হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাইছে ছাকচেছ ইজ নাথিং টু ৰং চেনেল। বলক মোৰ লগত আজি প্ৰস্তুতি কৰক HLCৰ কাৰণে আৰু টেষ্টৰ কাৰণে। মই আপোনালোকক দিম কুৱেশ্যন, আপোনালোকে দিব লাগিব এনচাৰ। বহুতে ভাবিছে যে এনচাৰ কেনেকৈ দিম, এই স্ক্ৰীনেদি কথা ক'ব নোৱাৰি। কথা ক'ব নালাগে, আপুনি কমেণ্ট কৰি দিব বহীত নিজেই। যদি শুদ্ধ হয় 2 নম্বৰ দিব আৰু যদি অশুদ্ধ হয় 0 নম্বৰ। আৰু নিজৰ পৰীক্ষা নিজেই লওক, কেই নম্বৰ পাই চাওক। মই শেষত কুৱেশ্যন এনচাৰবোৰ কৈ দিম। ভিডিঅ'টো প'ষ্ট কৰিব কুৱেশ্যনটো শেষ হোৱাৰ লগে লগে, আৰু এনচাৰটো নিজে ভাবিব আৰু শুদ্ধ হ'লে 2 নম্বৰ দিব। বলক ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন এইটো দিয়া আছে, আপোনালোকে নিশ্চয় দেখা পাইছে যে এইটো কিহৰ চিত্ৰ হয়। এইটো এটা স্নায়ুকোষ। স্নায়ুকোষটোত ইয়াত ABCD চিহ্ন দিয়া হৈছে। আপোনালোকে ABCD ৰ নাম ক'ব লাগে। ইয়াত অপশ্যন দিয়া আছে A ডেনড্ৰাইট, B চাইনেপছ, কৌক্টে একচন, B ডেনড্ৰাইট, A একচন। এনেদৰে বহুত কেইটা উদাহৰণ দিয়া আছে, চাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো বাচিব লাগে। যদি আপোনালোকে দেখা পোৱা নাই, ভিডিঅ'ৰ কোৱালিটি বঢ়াই লোৱা, মোৰ ওচৰৰ পৰা নিবলৈ চেষ্টা কৰিছোঁ। তো বলক শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক। মই আপোনালোকে যদি এতিয়াও পৰা নাই, ভিডিঅ'টো প'ষ্ট কৰি লওক। বলক তেনেহ'লে মই এনচাৰটো দি দিওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A হয়। ইয়াৰ শুদ্ধ অপশ্যন হৈছে A নম্বৰ অপশ্যন, কিয়নো এইটো আপোনালোকৰ নিশ্চয় স্নায়ু আৰু তাৰ পাঠটোত আছে। ইয়াৰ A হৈছে, সদায় মনত ৰাখিব, ডেনড্ৰাইট, C হৈছে কোষদেশ, D হৈছে একচন আৰু B হৈছে চাইনেপছ। হয়, ইয়াত গোটেই শুদ্ধবোৰেই আছিল। চ' যদি শুদ্ধ উত্তৰ দিলে বহুত বাধাই হওক, আপোনালোকে 2 নম্বৰ দিব নিজকে। যদি অশুদ্ধ উত্তৰ দিছে 0 নম্বৰ। চ' নেক্সট কুৱেশ্যন আহিছোঁ। তলৰ কোনটো কাৰ্যত চেৰিবেলামে নিয়ন্ত্ৰণ কৰে? হয়, চেৰিবেলাম নামৰ মগজুত এটা অংশ থাকে। এই চেৰিবেলামে কোনটো কাৰ্য নিয়ন্ত্ৰণ কৰে ক'ব লাগে। 1 নম্বৰ, জুয়ে পুৰিলে আঙুলিটো আঁতৰাই অনা। B নম্বৰ, চাইকেল চলোৱাৰ দৰে ঐচ্ছিক কাৰ্য। C নম্বৰ, পৰীক্ষাত অংক কৰা। D নম্বৰ, ভোক লগা। এই চাৰিটাৰ কোনটো এনচাৰ শুদ্ধ হয় ভাবক। ভিডিঅ'টো প'ষ্ট কৰক, নিজক সময় দিয়ক আৰু শুদ্ধ এনচাৰটো টিক মাৰক বা বহীত লিখি লোৱাক, আৰু শুদ্ধ হ'লে 2 নম্বৰ দিব। চ' মই এনচাৰটো ক'বলৈ গৈ আছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B হয়। এইটো আপোনাৰ NCERT-ত আছে, যে এইটো ভালদৰে পঢ়িলে পাৰিছে। যদি শুদ্ধ হৈছে 2 নম্বৰ দিয়ক। হয়, তাৰ মানে কি, চেৰিবেলামে আমাৰ যিবোৰ ঐচ্ছিক কাৰ্য, যেনে খোজ কঢ়া, যিবোৰ কাৰ্য কৰিলে ভাবিব নালাগে। হয়, খোজ কঢ়াওঁতে কেতিয়াবা ভাবে নেকি যে খোজ কাঢ়িম, আগৰ ভৰিখন আগুৱাই দিম, পিছৰ ভৰিখন পিছুৱাই দিম, এনেকুৱা কথা কোনোদিনে নাভাবে। চ' এনেকুৱা কাৰ্যবোৰক কি কয়, চেৰিবেলামে নিয়ন্ত্ৰণ কৰে। চ' আমি আহিছোঁ 3 নম্বৰ কুৱেশ্যন। যদি শুদ্ধ হ'ল 2 নম্বৰ আৰু যদি ভুল হ'ল 0 নম্বৰ দিব। নেক্সট কুৱেশ্যন। তলৰ কোনটো হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে? 1 নম্বৰ আছে জিবাৰেলিন, 2 নম্বৰ আছে চাইটোকাইনিন, C নম্বৰ আছে এপচাইচিছ এচিড আৰু D নম্বৰ আছে অক্সিন। চ' শুদ্ধ উত্তৰটো ভাবক, নিজক সময় দিয়ক আৰু ভিডিঅ'টো প'ষ্ট কৰক আৰু শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক। এইবোৰে কেৱল এইটো নহয় যে MCQ আহিব পৰীক্ষাত। এইবোৰে আপোনালোকৰ যিটো চিন্তা কৰা আছিল, যে এনেকুৱা ধৰণৰ ডেফিনেশ্যন আহিলেও যাতে আপুনি বুজি পায়, সেইবাবে মই সেই উদ্দেশ্য কৰি ডায়েগ্ৰাম আঁকি হ'লে আপোনালোকক কুৱেশ্যনবোৰ দিছোঁ। চ' ইয়াত কোনটো হৰমনে, এতিয়া চাওক, এই কুৱেশ্যনটোত এটা কুৱেশ্যনৰ এনচাৰ নাই, ইয়াত 3-4টা কুৱেশ্যনৰ এনচাৰ আছে। যে আপোনালোকে উদ্ভিদৰ হৰমনৰ নাম লিখি আহিলেও পাৰিব এইটো কুৱেশ্যন কৰি গ'লে, বাছ কোনটো হৰমন, এইটো কুৱেশ্যনৰ এনচাৰো পাৰিব আপুনি। চ' সেইকাৰণে কৈছোঁ কৰক। চ' এইটোৰ এনচাৰ হৈছে আপোনাৰ চাইটোকাইনিন। B নম্বৰ অপশ্যনটো কাৰেক্ট, কিয়নো উদ্ভিদৰ কোষ বিভাজনত সদায় চাইটোকাইনিনে সহায় কৰে। অক্সিনটো আপোনালোকে জানে যে বৃদ্ধিত, যিটো বৃদ্ধি আছে আপোনাৰ এপচাইচিছ এচিডটো পাত সৰা নে কেনেকুৱা আছিল, আৰু জিবাৰেলিনটোৱে কোষৰ এই অক্সিনৰ দৰে একেই কাম কৰে। চ' ইয়াৰ বাবে শুদ্ধ উত্তৰটো হৈছে চাইটোকাইনিন, যিয়ে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে। মনত ৰাখিব। নেক্সট কুৱেশ্যন আপোনাৰ বাবে, দেহ বৰ্ধনকাৰী হৰমন কিয়ে নিঃসৰণ কৰে? হয়, আমাৰ শৰীৰৰ যিটো মানৱ শৰীৰ আছে, তাত দেহ বৰ্ধনকাৰী অৰ্থাৎ ওখ হোৱা, চাপৰ হোৱা, এনে হৰমন কিয়ে নিঃসৰণ কৰে? 1 নম্বৰ অপশ্যন আছে অণ্ডাশয়, 2 নম্বৰ আছে অধিবৃক্ক, C নম্বৰ আছে পিটুইটাৰী গ্ৰন্থি, D নম্বৰ আছে থাইৰইড গ্ৰন্থি। একেবাৰে সহজ কুৱেশ্যন। যদি শুদ্ধ হয়, যদি পাৰে বুলি ভাবিছে, ভিডিঅ'টো প'ষ্ট কৰক, ভাবক, নিজক সময় দিয়ক আৰু এটা অপশ্যনত টিক কৰক বা লিখি লওক। আৰু মই শুদ্ধ উত্তৰটো দিবলৈ গৈ আছোঁ। যদি শুদ্ধ হয়
আপোনালোকৰ বহুত বাধা আহিব। অশুদ্ধ হ'লেও কোনো ধৰণৰ দুখ কৰিব নালাগে। চেষ্টা কৰিছে, বহুতে চেষ্টা কৰা নাই, ঘূৰি আছে। আপুনি চেষ্টা কৰিছে আৰু চেষ্টা কৰা কেতিয়াও সফল নহয়, এইটো মনত ৰাখিব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, পিটুইটাৰী গ্ৰন্থি। হয়, পিটুইটাৰী গ্ৰন্থি। আপোনালোকে নিশ্চয় জানে যে ওখ হোৱা, চাপৰ হোৱা, বাওনা হোৱা এই সকলোবোৰ পিটুইটাৰী গ্ৰন্থিয়ে নিক্ষৰণ কৰা হৰমনৰ ওপৰত ডিপেণ্ড কৰে। চ' ইয়াৰ উত্তৰ পিটুইটাৰী গ্ৰন্থি। নেক্সট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 5, আজিৰ অন্তিম কুৱেশ্যন। যিহেতু মই বেছি সময় ল'ব নোৱাৰোঁ, আপোনালোকৰ ষ্টুডেণ্ট হয়। চ' মই এইখিনি লাষ্ট কুৱেশ্যন কৰিম। এইটো তলৰ কোনটো বেমাৰ হ'লে ইনচুলিন বেজী দিয়া হয়? হয়, ইনচুলিন নিশ্চয় জানে আপুনি, ইনচুলিনৰ বেজী দিয়ে তলৰ কোনটো বেমাৰ হ'লে? 1 নম্বৰ মেলেৰিয়া, বি নম্বৰ জেণ্ডিছ, চি নম্বৰ পাইলছ আৰু ডি নম্বৰ হৈছে ডায়েবেটিছ। ইয়াৰ শুদ্ধটো মাৰক, যদি শুদ্ধ হয় 2 নম্বৰ দিব। প'ষ্ট কৰক, ভাবক, সময় দিয়ক, যি কৰে কৰক। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডায়েবেটিছ। একেবাৰে ফাৰ্ষ্ট কুৱেশ্যন আছিলে এইটো, ডায়েবেটিছ। ডায়েবেটিছ হ'লে ইনচুলিনৰ বেজী দিয়া হয়। চ' আজিলৈ ইমানেই আছিল। যিহেতু আপোনালোকে ষ্টুডেণ্ট পঢ়িব লাগে, মই বেছি সময় ল'ব নোৱাৰোঁ। গতিকে যাৰ শুদ্ধ হ'ল, আটাইকেইটা শুদ্ধ হৈছে, তেওঁলোক বহুত ধন্যবাদ থাকিল। 10ৰ ভিতৰত 10 পালে, 2 নম্বৰকৈ থাকিল বুলি ধৰিলেও 10ৰ ভিতৰত 10 পাই গ'ল। তেওঁলোকক বহুত বাধাই। আৰু লগতে যদি কোনোবা কমো পাইছে, যদি 0 পাইছে, দুখ কৰিব নালাগে আপুনি, কিয়নো এইটো মেইন পৰীক্ষা নহয়, বহুত পৰীক্ষা আহিছে। আৰু আপুনি যে চেষ্টা কৰিছে, এইটোৱে আপোনাক এদিন হ'লেও ছাকচেছ দিবই। হয়, যোনে চেষ্টা কৰে কেতিয়াও হাৰ নহয়, এইটো মই নিশ্চয় জানো। আৰু যিসকলে কিছুমানে ভিডিঅ'টো প্ৰথমতে চাই বাদ দিলে, এই কমন দিয়া নাই, এনেকৈ এৰি দিছিল, সেইবোৰে কেতিয়াও ছাকচেছ নহয়। কেতিয়াও ছাকচেছ হ'ব, কিন্তু আপুনি যে চেষ্টা কৰি আছে, সেইটোৱে আপোনাক ছাকচেছ দিব। আৰু চেষ্টা কৰা সদায় জয় হয়। এইখিনিয়ে কৈ আজিৰ ভিডিঅ'টো সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব। আৰু আপুনি কেতিয়াও হাৰ নামানি নিজৰ চেষ্টা কৰক। আগলৈ এনেকৈ ভিডিঅ' দিব লাগিলে যে মোক আৰু প্ৰেক্টিছ কৰাব লাগে, তেনেহ'লে কমেণ্ট কৰিব। থেংক ইউ।